বহুত মিছ কৰোঁ কেতিয়াবা যিহেতু নিজে গাড়ী চলাই কেতিয়াবা নিজকে আন্ধাৰ আন্ধাৰ দেখা পাওঁ মই হে নাৰায়ণ হে নাৰায়ণ কিনো অৱতাৰণ। নমস্কাৰ। আজি পডকাষ্টৰ অতিথি এগৰাকী নাৰী যিয়ে নিজৰ কৰ্মসংস্থাপনৰ লগতে আন 10জনক কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে। আদৰ্শৰ প্ৰতীক হৈছে চাংখাৰীৰ তৃষ্ণা ডেকা দাস। প্ৰথমতে অনুষ্ঠানত তেখেতক স্বাগতম জনাইছোঁ। নমস্কাৰ। তোমাৰ দৃষ্টিত জীৱন কি? আচলতে জীৱন মানে সংগ্ৰাম। আমাৰ এই পৃথিৱীখনত আমি মানুহ হিচাপে জন্ম পাইছোঁ, মানুহ হিচাপে কৰ্ম কৰিব লাগে। কৰ্ম কৰি যি ফল পোৱা যায়, আশা কল্পনা ভৰসা, সেয়াই জীৱন বুলি ভাবোঁ মই। তোমাৰ দৃষ্টিত প্ৰেম কি? আচলতে প্ৰেম হৈছে প্ৰকৃতিৰ যিমানখিনি বস্তু আছে, জীৱ জন্তু আদি কৰি ইজনে সিজনৰ প্ৰতি থকা মৰম, ভালপোৱা, বিশ্বাস, সেয়া হৈছে প্ৰেম। আৰু এটা কথা সোধোঁ, যদি এটা শব্দ মই কওঁ সময়, তাৰ ডেফিনেশ্যনটো কি বুলি ভাবিবা? সময় হৈছে বহুত মূল্যৱান। সেয়েহে সময়ে বহুত কিবা কিবি কৰিব পাৰে, ভালো কৰিব পাৰে, বেয়া কৰিব পাৰে সময়ত। সেয়েহে সময় সঠিক ব্যৱহাৰ কৰাটো বহুত প্ৰয়োজন হয়। আচলতে মই সময়ক বহুত মূল্য দিওঁ। নিজক প্ৰতিষ্ঠা কৰোঁতে বহু সময় লাগিছে। প্ৰথমতে যদি কওঁ, যেতিয়া নিগেটিভ ভাইবছ আহে, মানুহে যেতিয়া ঠাট্টা মস্কৰা কৰে, সেইটো কেনেকৈ পজিটিভলৈ তুমি লৈ যোৱা? আচলতে মই হাঁহা মানুহক সদায় ভাবি থাকোঁ যে তাৰ ৰিপ্লাইটো কেনেকৈ দিম, কিহক লৈ হাঁহিছে মোক। সদায় মোৰ টাৰ্গেট থাকে যে যিসকল মানুহে মোক আজি হাঁহিছে, সেইসকল মানুহে নেক্সট টাইম মোক ধুনীয়াকৈ মাত দিয়ে যেন, সেনেকুৱা টাৰ্গেট সদায় মোৰ থাকে। কৰ্মক্ষেত্ৰত প্ৰতিযোগী আছে, তোমাৰ প্ৰথম প্ৰতিযোগী কোন? তুমি কাক প্ৰথম প্ৰতিযোগী বুলি ভাবা? মানুহে কেতিয়াবা কয় ন যে নিজে নিজক প্ৰতিযোগী বুলি ভাবোঁ, তুমি কাক প্ৰতিযোগী বুলি ভাবা? হয়, আচলতে নিজৰ ওপৰতে নিজেই প্ৰতিযোগী মই। যিহেতু এখন পাৰ্লাৰ একাডেমি চলাই আছোঁ, নিজৰ সংস্থাপনৰ বাটটো আগুৱাই লৈ গৈছোঁ। আজি যদি মই ভাবোঁ যে 1 টকা উপাৰ্জন কৰিছোঁ, কাইলৈ কেনেকৈ 2 টকা ইনকাম কৰিম বা উপাৰ্জন কৰিম, সেয়েহে মই নিজৰ ওপৰতে নিজে প্ৰতিযোগী হৈ থাকোঁ সদায়। তৃষ্ণা ডেকা দাসৰ যদি পৰিচয়টো মই চমুকৈ সোধোঁ, নিজে নিজৰ পৰিচয়টো যদি দিয়া যায়, তেতিয়া কেনেকৈ দিয়া যাব? হয়, মই নিজেই নাৰী হিচাপে সদায় ভাবোঁ। যিহেতু মোৰ 2টি সন্তানৰ মাতৃ মই, মোৰ স্বামী আছে, মোৰ পৰিয়াল আছে, সেয়েহে মই নিজকে সদায় নাৰী হিচাপেই গণ্য কৰোঁ। বহুতৰ বাবে তৃষ্ণা ডেকা দাস অনুপ্ৰেৰণাৰ প্ৰতীক। বহুত যুৱতী মহিলাক কৰ্মসংস্থাপনৰ বাট দিছে, নিজেও নিজৰ বাট মুকলি কৰিছে। একদম প্ৰেক্টিকেলি যদি মই সোধোঁ, বৰ্তমান ক'ত কেনেকৈ ব্যস্ত, কিহক লৈ বোলে ব্যস্ত? হয়, মই বৰ্তমান মোৰ ড্ৰিমছ মেকআপ একাডেমি এণ্ড বিউটি পাৰ্লাৰত মই ব্যস্ত। যিহেতু এতিয়া একাডেমিত মই প্ৰশিক্ষণ দিওঁ। বহুত যুৱক যুৱতীয়ে মোৰ তাত মেকআপেই হওক, বিউটিচিয়ানেই হওক, নেইল এক্সটেনশ্যন, মেহেন্দি ক্ৰছ, আটাইবোৰ ক্ৰছে মই শিকোৱা হয়। তাৰে উপৰিও মোৰ পাৰ্লাৰত বহুতখিনি ক্লায়েণ্ট আহে, ক্লায়েণ্টখিনিক মই গুৰুত্ব দিব লাগে। মোৰ এমপ্লয় আছে যদিও মই সদায় এমপ্লয়ৰ হতুৱাই চব কাম নকৰোঁ। যিমান পাৰোঁ মই নিজেই কাষ্টমাৰক বা মানে যিখিনি বিচাৰে সদায় হেপী কৰি ৰাখিব বিচাৰোঁ কাষ্টমাৰক। সেয়েহে মই পাৰ্লাৰৰ একাডেমিতে ব্যস্ত। মই যদি সোধোঁ, যেতিয়া এগৰাকী মেকআপ আৰ্টিষ্ট হিচাপত বিয়া এখনত যোৱা যায় বা যিকোনো এটা পাৰ্টি এটাত যোৱা যায়, এগৰাকী কইনাক নতুন ৰূপ দিয়া হয়, এনেকুৱা ইনচিডেণ্ট কেতিয়াবা হৈছেনে যে ফ্ৰণ্টতে কোনোবাই বেয়াকৈ কৈ দিলে? প্ৰশংসাটো জেনেৰেলি কৰে মানুহে, ভাল বুলিয়ে কয়, আৰু কেইবাখনো প্ৰতিষ্ঠান জন্ম দিছা, এনেকুৱা তিক্ত অভিজ্ঞতা এটা লাগে। ভাল অভিজ্ঞতাটো সদায় থাকে, বেয়া অভিজ্ঞতা এনেকুৱা হৈছে নেকি যে কেতিয়াবা কোনোবা পইচা ইমান দিম বুলি কৈছে, ইমান কষ্ট কৰি কামটো কৰিছা আৰু পইচা নাপাই গুচি আহিব লগা হৈছে, বা কেতিয়াবা এনেকুৱা হৈছে, এইটো তিক্ত নহয়, এইটো ভাল লগাও বাৰু, যে গৈছা অৱস্থাটো একেবাৰে বেয়া, তুমি পইচা নোলোৱাকৈ গুচি আহিব লগা হৈছে, নিজেই গুচি আহিছা, এনেকুৱা কিবা কাহিনী আছে নেকি?
হয় সেনেকুৱা পৰ্যায় হোৱা নাই যে যেতিয়া মোক ক্লাইণ্ট এগৰাকীয়ে বুকিং কৰে বিয়াৰ মেকআপেই হওক পাৰ্টিৱে যিয়ে নহওক আৰু মেকআপৰ যেতিয়া বুকিং কৰে তেতিয়া মই সকলো বেছি মানে ভিতৰ সোমোৱাই মানে চাব বিচাৰোঁ যে তেখেতসকলৰ ঘৰৰ পৰিয়ালৰ অৱস্থা কি যেতিয়া মই নিজৰ এটা এমাউণ্ট থাকে পইচাৰ সেই এমাউণ্টত দুখীয়া ধনী মই অকণমান মিলাই কিনে কৰাব পাৰোঁ মনটো সকলোৰে থাকে মেকআপ কৰিব সকলো মেকআপ আৰ্টিষ্ট আজিকালি ফিল্ডত কাম কৰি আছে কিন্তু তাৰে ভিতৰত কোনোবা নিজৰ চইচ থাকে যে তৃষ্ণা ডেকা দাস বাইদেউক মাতিব মন আছিলে বা কিন্তু পইচাও নিমিলে তেতিয়া মই সিহঁতৰ মানে ক্লাইণ্টগৰাকীৰ গোটেইখিনি ডিটেইলছ লৈ লওঁ ঘৰৰ পৰিৱেশ ঘৰত কোনে কি কৰে পাৰিলে অকণমান ফ্ৰীলি মানে ফ্ৰেণ্ডশ্বিপ ছিষ্টেমত কথা পাতোঁ তাৰে পিছত মই এমাউণ্টটো মিলাই কিনে কৰোঁ কেতিয়াও এনেকুৱা দিন অহা নাই ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত যে মোক কোনোবাই মাতি কেনে অপমান কৰিছে সদায় মানে এনেকুৱা এটা মানে শব্দ শুনো যে তৃষ্ণা বা আপুনি আছিলে নেকি আপোনাৰ নামটো শুনিছিলোঁ তেতিয়া বহুতখিনিয়ে ভাল লাগে ইতিমধ্যে মই কৈছোঁ আৰম্ভণিতে যে এগৰাকী নাৰী যিগৰাকীয়ে নিজৰ লগতে আন 10জনকো কৰ্মসংস্থাপনৰ বাদ দিছে নিশ্চয়কৈ আজিৰ দিনত নিজক প্ৰতিষ্ঠা কৰাটো এটা জটিল কাম সমাজখনত ভিন্ন ধৰণৰ ৰুচিবোধৰ কাম থাকে ভিন্ন ধৰণৰ মানুহ থাকে তাৰ মাজতো নিজক একাগ্ৰতা নিষ্ঠাৰে প্ৰতিষ্ঠা কৰাৰ যি চেষ্টা কৰিছে বা 10জনক ৰাস্তা এটা দেখুৱাইছে তাৰ কাৰণে নিশ্চয়কৈ ধন্যবাদৰ প্ৰতীক তৃষ্ণা ডেকা দাস আৰু আশা কৰোঁ যে এনেধৰণে নৱপ্ৰজন্ময়ো এই আদৰ্শক অনুগত কৰিয়ে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব আৰু আজি অনুষ্ঠানৰ জৰিয়তে ড্ৰিমছ মেকআপ বিউটি একাডেমি বা যি পাৰ্লাৰ আছে তাত কৰ্মৰত প্ৰতিগৰাকীকো অভিনন্দন বিশেষভাৱে তেওঁক অভিনন্দন তেওঁৰ স্বামীক অভিনন্দন যে স্বামীও যে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে এগৰাকী গৃহিণী হৈও পত্নী হৈও এগৰাকী ব্যৱসায়ী হিচাপে হওক এগৰাকী মেকআপ আৰ্টিষ্ট হিচাপে হওক বা এগৰাকী আগৰণুৱা মহিলা হিচাপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা পাৰিছে তোমাৰ স্বামী হয় মোৰ স্বামীগৰাকী সঁচাই আজি ক'বলৈ পাই সুখী হৈছোঁ বহুত ছাপোৰ্ট কৰে মোক একচুৱেলি তেওঁ অবিহনে হয়তো মই এইখিনি আগবাঢ়ি অহাত সম্ভৱ নহ'ল হয় তেওঁ সদায় মোক ছাপোৰ্ট কৰি আহিছে আজি ভিডিঅ'ৰ মাধ্যমেৰে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোলৈ ৰৈ থকা যায় যে এটা ফোন আহিব এটা কাম পাম 2 টকা আহিব সেই ফোনটোতো কেতিয়াবা ফোনটোৱে আমনি কৰে নে নকৰে ডেফিনেটলি দুখ লগায় কেতিয়াবা নহয় আমাৰ যিহেতু মই ফোনটোৰ লগতে জড়িত আমাৰ মোকতো কোনে দেখিব ছ'চিয়েল মিডিয়া যিহেতু আজিকালি ভাল সৎ ব্যৱহাৰ কৰিলে সৎ কাম কৰিলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফোনটো বহুত প্লাছ পইণ্ট হয় একচুৱেলি মই ফোনটো মোৰ নিজৰ কৰ্মসংস্থাপনৰ লগত ফোনটো মই বহুত গুৰুত্ব দিওঁ মই ৰৈ থাকোঁ বহুত যেতিয়া ফোন নাহে বা বিয়াৰ সময়ত বিয়াৰ বুকিং নাহে কাষ্টমাৰ ফোন নাহে বহুত দুখো লাগে তেতিয়া ভাবোঁ যে মোৰ কাষ্টমাৰ হেৰাই গ'ল নেকি মোৰ ক'ৰবাত ভুল হ'ল নেকি কিবা ভুল কাম কৰিলোঁ নেকি দুখ লাগে নিশ্চয় নাই গোটেইখিনি চম্ভালি লওঁ আৰু কেতিয়াবা নিজকে বুজাব চেষ্টা কৰোঁ নহয় জীৱনত কেতিয়াবা কান্দিছানে হয় কান্দিছোঁ দুখত চকু পানী ওলাইছে সুখত মোৰ 3 টাইম চকু পানী ওলাইছে সেয়া হৈছে মোৰ যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ যেতিয়া মোৰ সন্তান জন্ম পাইছিলে আৰু মই এগৰাকী নাৰী হিচাপে মোৰ স্বামীৰ ছাপোৰ্টত মোৰ বহুত মন আছিলে সৰুৰ পৰাই মই কালচাৰেল লাইনত বহুত জড়িত মই নৰ্থ ইষ্ট ছুপাৰষ্টাৰত মই মিছেছ মানে উইনাৰ হৈছিলোঁ তেতিয়া মই ভাবাই নাছিলোঁ যে মই মডেলিং লাইনত গৈ মই নৰ্থ ইষ্ট ছুপাৰষ্টাৰত উইনাৰ হৈ আহিম যেতিয়া মোক ক্ৰাউনটো পিন্ধাইছিলে তেতিয়া মোৰ গিৰগিৰাই চকু পানী ওলাইছিলে আজিও ওলায় কেনেকুৱা এজন মানুহ যিজনক হেৰুৱাই তুমি আজিও মানে মিছ কৰা বহুত বেছি কোন সেইজন মানুহ বা কি স্মৃতিয়ে তোমাক আমনি কৰে হয় মই ক'ব গৈছোঁ যে মোৰ পাপা ঢুকালে ৰিচেণ্টলি পাপাক বহুত মিছ কৰোঁ কেতিয়াবা যিহেতু নিজে গাড়ী চলাই থাকোঁ কেতিয়াবা নিজকে আন্ধাৰ দেখা পাওঁ মই পাপা হাৰ্ট এটেক হৈ ঢুকালে আজি এবছৰ হ'ব পাপা যেতিয়া ঢুকাইছিলে একচুৱেলি ৰাতিপুৱা মই একাডেমিতে আছিলোঁ বাইহাটা চাৰিআলি ব্ৰাঞ্চত আছিলোঁ পাপাৰ গাটো বেয়া আছিলে থাকোঁতে ফোন কৰিছিলে যে মোৰ গাটো বেয়া নিব আহিবি নেকি বুলি সুধিলে মই একাডেমিত ক্লাছ কৰা অফ কৰি মই পাপা নগাঁৱত আছিলে কৰ্মসূত্ৰে
তাতে গৈছিলোঁ। কিন্তু ৰহা পাওঁতে পাপাক মই ফোন কৰিছিলোঁ বোলে পাপা গাটো ঠিকে আছেনে? কৈছে বুকুখন অলপ বিষাই আছে, মোৰ পিঠিখন বিষটো কমিছে, পিঠি আৰু বুকৰ বিষ হৈছিলে মৰ্ণিঙৰ পৰা, পিঠিৰ বিষটো কমিছে, বুকৰ বিষটো আছে। পাপাই বাৰুকৈ ৰৈ আছিলে। যেতিয়া পাপাৰ ওচৰত থকা মানুহখিনিয়ে আমি গৈ পাওঁতে গম পাইছোঁ পাপা নৰখাবতে মই পাপাক ফোন কৰিছিলোঁ, পাপা কেনে আছে আপুনি, ওলালেনে বুলি ক'লোঁ। ৰেডি হৈ আছেনে? কৈছে মই বেগত কাপোৰ ভৰাই ৰেডি হৈ আছে, তহঁতে কোনখিনি পালি বুলি সুধিলে। মোৰ হাজবেণ্ডে গৈছিলে, ভাইটি এজন গৈছিলে। মই ক'লোঁ পাপাৰ ৰহা পাইছোঁ আৰু বেছি টাইম নালাগে। মনত ভাবি কৈছিলোঁ যে পাপাৰ যদি সঁচাকৈ গাটো বেয়া তেনেহ'লে ঘৰত লৈ নাহোঁ, নগাঁৱৰ প্ৰাইভেট হস্পিটেল এখনত পাপাক ভৰ্তি কৰাই গাটো অকণমান ঠিক কৰাই পিছদিনা ঘৰত লৈ আহিম। কিন্তু নগাঁও যেতিয়া একদম মেইন টাউনত সোমাইছিলোঁ ফোন এটা আহিছিলে। সেই ফোনটোত মোৰ ডাঙৰ দাদাই ফোন কৰিছিলে। ডাঙৰ দাদাক হয়তো এই নগাঁৱত পাপা য'ত আছিলে সম্পৰ্কীয় মানুহে ফোন কৰিছিলে যে পাপা ঢুকাইছে। পাপা মই পাইছিলোঁ 7:30 পাপা 7:15 ঢুকাইছিলে। মই 7:25 মানত ফোনটো আছিলে যে পাপা 10 মিনিট আগত ঢুকালে। বহুত আশা কৰি ৰৈ গৈছিলে আৰু মানুহজন যে ঢুকাব একদম সপোনতো ভবা নাই। মই যেতিয়া পাপা গৈ পাইছিলোঁ সেই নগাঁৱৰ টাউনৰ জাগাৰ পৰাই মিনিমাম 3 মিনিটৰ ৰাস্তা পাপাৰ ৰুমলৈকে, মই সেইখিনি জাগা আন্ধাৰ মুন্ধাৰ দেখিছিলোঁ। পাপাক মই মানে ৰাস্তাত বিচাৰি পোৱা নাই। মোৰ হাজবেণ্ড যিহেতু এবাৰেই গৈছিলে, তেওঁ পাপাৰ জাগাখিনি চিনি পোৱা নাছিলে, ভাইটিও চিনি নাপায়, ময়ে চিনি পোৱা মানুহ আছিলোঁ। কিন্তু মই সেইখিনি জাগাতে 3-4 পাক ঘূৰিছিলোঁ যে পাপাৰ ৰুমটো মই বিচাৰি নাপাওঁ। কিন্তু পাপাৰ যেতিয়া গাড়ীতে চিঞৰিছিলোঁ যে পাপা নাই, মই তেতিয়া চকু পানীয়ে মোক বাট নেদেখা কৰিলে। মই ৰুমত গ'লোঁ, যাই পাপাক চুই চালোঁ, পাপা ধুনীয়াকৈ শুই আছিলে, একোৱেই নাই, নৰ্মেল মানুহ এজনে যে শুই আছে এনেকুৱা শুই আছে। একচুৱেলি পাপাৰ বেজী এটা আছিলে, গেষ্ট্ৰিকৰ বেজী, 7:15 দিব আহিছিলে ল'ৰাটোৱে। পাপা জাষ্ট বহিছিলে বোলে বিচনাখনত, ল'ৰাটোৱে বেজীটো ঠিক কৰিছিলে, ৰেডি কৰাইছিলে। পাপাক প্ৰেছ কৰিবই নাপালে, পাপা বহি কেনে শুই গ'ল। সেই শুই যোৱাই পাপাই ঢুকাই থাকিলে। গৈ যেতিয়া পাপাৰ গাটো চুই চাইছিলোঁ, পাপাৰ তেতিয়া গৰম ভাৱটো পাপাৰ গাত আছিলেই। মানে ইমানখিনিয়ে বেয়া লাগে যেন পাপাই কিমান আশা কৰি ৰৈ আছিলে আমাক কিবা ক'ব, আমাৰ মুখবোৰ চাব। পাপায়ো নিজে ভাবা নাছিলে চাগে মই ঢুকাই থাকিম বুলি। বহুত আমনি কৰে সেই কাম, হয়তো মই জীয়াই থকালৈকে পাপাৰ সেই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। বহুতখিনিয়ে আমনি কৰে মোক সেই কথাটো। এটলিষ্ট মানুহ সকলোকে হেৰাব এদিন, প্ৰকৃতিৰ নিয়মেই হয়। কিন্তু এবাৰ যদি পাপাই আমাৰ মুখখন দেখিলে হয় বা পাপাৰ মাত এষাৰ পালোঁ হয় ফ্ৰণ্টত, বহুতখিনি চাগে নিজকে চম্ভালিব পাৰিলোঁ। এতিয়াও মই আজি নাৰ্ভাছ হৈ যাওঁ পাপাৰ কথা ভাবিলে। ব্যস্ত থাকোঁ যদিও চাগে মই সময় গতিকে পাপাই মোক বহুত আমনি কৰে। তই হেনো ওলাইছ মোক বিয়া দিবলৈ, মোৰ বুকুৰ পিতায়। কেতিয়াবা খং উঠেনে নিজৰ ওপৰত কিবা কথা ক'লে? উঠে, যেতিয়া নিজক লৈ ইমানখিনি কষ্ট কৰিছোঁ বিচৰা ধৰণে। মানুহৰ সপোন বহুত থাকে। নিজে এখন ঘৰ সংসাৰ চম্ভালৰ উপৰিও নিজৰ বিজনেছ লাইন হিচাপে ষ্টাফ চলাই আছোঁ, এখন পাৰ্লাৰ একাডেমি চলাই আছোঁ। সপোন সকলোৰে থাকে, মোৰো সপোন বহুত আছে। সময় থাকে, সপোনৰ সময়ো থাকে। একচুৱেলি মোৰ জীৱনত মই সময়ৰ লগত সপোন দেখোঁ যে ইমানখিনি টাৰ্গেট থাকে, মানে যে ইমানখিনি সময়ত মোৰ ইমানখিনি কাম হ'ব লাগিছিল। যেতিয়া নহয় তেতিয়া ডেফিনেটলি নিজৰ ওপৰতে খং উঠে যে মই কৰিছোঁ কি পৃথিৱীত। মই জীয়াই থাকি খাবৰ কাৰণে জীয়াই আছোঁ নে জীয়াই থাকিব খাব আছোঁ, মই নিজকে প্ৰশ্ন কৰোঁ, তেতিয়া খং উঠে মোৰ। শেষত আৰু অনুষ্ঠানৰ শেষত কথা এটা কয়, একদম ইমান গম্ভীৰ কথা নহয় বাৰু। স্কুটিখনলৈ একেবাৰে উৰি যোৱা বোলে, স্কুটি এখন আছে, যেতিয়া মানে কামত যোৱা যায় একেবাৰে উৰি যোৱা বুলি গম পাওঁ। এইটো কিমান দূৰ সঁচা মিছা? ক'ব গ'লে সঁচা কথা। বহুতে মোক কয় যে অকণমান লাহে লাহে গাড়ী চলাবা, নিজৰ ওপৰত কনফিডেন্স। হয় হয়, নিজৰ ওপৰত কনফিডেন্স থকা যেন পাওঁ। আৰু সদায় মই ভগৱানক বিশ্বাস কৰোঁ যে, আৰু মই আজি গুড নিউজ এটা দিব বিচাৰোঁ। নাজানো গাড়ী সকলোৱে চলায়, মই একচুৱেলি গাড়ীত যেতিয়া বহোঁ আগপিছ মানে গ্লাছ ৰেডি কৰি ৰাখোঁ, মোৰ গ্লাছ থাকে পূৰা ৰেডি কৰি ৰাখোঁ। গাড়ী কেতিয়া জোৰত চলোৱা, যদিও আগফালে মানুহ নাই, গাড়ী নাই, একো নাই, আৰু পিছফালে গ্লাছত চাই ৰেডি হৈ লওঁ যে একো নাই, তেতিয়াহে মই পাওঁ। তথাপিও মানুহৰ চকুত পৰিছে, চকুত পৰিব, ডেফিনেটলি পৰিব। নাৰী এগৰাকীয়ে যেতিয়া ইমান জোৰত গাড়ী চায়, কিন্তু ল'ৰা মানুহ হওক বা পুৰুষ, তথাপিও কমোৱা গৈছে নে মানুহে কোৱাৰ পিছত নে কমোৱা হোৱা নাই?
সেনেকুৱাকৈ কমোৱা হোৱা নাই বুলিয়ে কওঁ যেতিয়া মানে মনত পৰে তেতিয়া মই ব্ৰেকডাউন মাৰা যায় মানে যেতিয়া হঠাৎ চলাই থাকোঁতে যদি মনত আহে তেতিয়া মই মোক মানে কোনোবাই দেখিবও পাৰে বেয়া কথা ইমান ডাঙৰ ডাঙৰ মানুহে মোক কৈছে গাড়ীখন লাহে লাহে চলাবা চবেই ভালকৈ বিচাৰে কোনো হেৰাব নিবিচাৰে শত্ৰু হ'লেও হেৰাব নিবিচাৰে শত্ৰু মানুহেও ভাবে যে তাইৰ গুণটোহে গায় মৰাৰ মানে পিছত গুণ গায় একচুৱেলি আগততো নাগায় কিন্তু তথাপিও চবে বিচাৰে যে এই পৃথিৱীত সকলোৱে জীয়াই থাকক ভালে থাকক মই কিন্তু নিজকে বিচাৰোঁ শত্ৰু ভাল কথাই কয় আৰু অ'কে পডকাষ্টৰ শেষত মই এটা কথা জানিব বিচাৰিম যে উঠি অহা প্ৰজন্মলৈ কি আহ্বান থাকিব মই ক'ব বিচাৰোঁ যে নিজৰ সংস্থাপন হিচাপে পঢ়া শুনাৰ উপৰিও নিজৰ যি হাতৰ বিদ্যাই হওক মানে সময়ক ৰৈ থাকিব নালাগে যে মোৰ এটা চাকৰি হ'ব মই পঢ়ি থাকোঁ মই ইণ্টাৰভিউ দি থাকিম বাৰু মানে ইণ্টাৰভিউ লাইনে হওক বা কিবাই হওক সেইবোৰ কৰি থাকিলেই হ'ল কিন্তু নিজৰ সংস্থাপন হিচাপে বাছি ল'ব লাগে নিজৰ সংস্থাপন মানে কি আৰু নিজৰ হাতৰ বিদ্যা এটা কিবা নিজকে ক্ৰেডিট কৰি লৈ কিনে চলি থাকিব লাগে তাৰে উপৰিও যদি ইণ্টাৰভিউ দিয়ে হওক বা ক'ৰবাত কিবা জবৰ কাৰণে হওক চেষ্টা চলাই থাকিব লাগে সেইটো লাকৰ কথা আছে কিন্তু ৰৈ থাকিব নালাগে ভাগ্য টানিব লাগে হয় ভাগ্য টানিব ৰৈ থাকিব নালাগে মানে